হেল্ল' গাইজ সকলোকে মোৰ অন্য এটা ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছেনে মই মাটি তলৰ দাইল বনাইছোঁ আৰু এই দাইলতে মই চামুচখন দি দিছোঁ আৰু মই ইমান ধুনীয়া এটা কালাৰৰ মাটি দাইল বনালোঁ হয় নাই। কি দিছোঁ ইয়াত প্ৰথমতে আপোনালোকে মাটি দাইলখিনি আনি মেলি ভালকৈ অলপ ভাজি ল'ব। ভাজি লোৱাৰ পাছত ভালকৈ ধুই ল'ব। ধুই লোৱাৰ পাছত আপুনি কি কৰিব, পানী আপোনালোকে মাটি দাইলখিনি আৰু পানী অনুযায়ী পানীৰ কুকাৰত, মই কুকাৰত বনাইছোঁ একচুৱেলি, কুকাৰত আপোনালোকে দিব। দি মেলি পানীখিনিত আপোনালোকে তাত ৰচুন আদাৰ খুদি মেলি দি দিব তাত, আৰু দি দিয়াৰ পাছত তাত আপোনালোকে নিমখ অনুযায়ী নিমখ দিব। আৰু নিমখ দিয়াৰ পাছত আপোনালোকে উতলিব ন, যেতিয়া উতলি থাকিব তেতিয়া এই চৰ্দা পেকেটটো দি দিব। মানে গোটেই পেকেটটো দিবলৈ কোৱা নাই মানে দেই, মানে মাটিমাহখিনি আৰু চাই ল'ব কিমান আছে। চৰ্দাটো বেছি দি নিদিব, চৰ্দা দিলেতো বেছি দিলে খাবলৈ বেয়া হ'ব ন। চ' আপোনালোকৰ মানে মাটিমাহখিনি চাই ল'ব আৰু কিমান আছে তাৰ অনুযায়ী দিব অলপ। তাৰপিছত আৰু দিয়াৰ পাছত আৰু এনেকৈ কি কৰিব, আৰু মইতো ইয়াত কি দিলোঁ আপোনালোকে গম পায়। মই এইখিনি দেখিছে নহয় ফেন উঠি আছে, এইখিনি মানে কুকাৰত দিছোঁ ন, কুকাৰৰ পৰা মানে বাহিৰত ওলাই নাহিবলৈ এই চামুচখন ব্যৱহাৰ কৰিছোঁ। কুকাৰৰ ভিতৰত চামুচখন দি দিব এনেকৈ, অ'কে। দিয়াৰ পাছত আপুনি ঢাকনি মাৰি দিব। আৰু তেতিয়া চিটি মাৰিলে মানে কি হ'ল, লেতেৰাবোৰ মানে যোনবোৰ পানী মানে দেই ওলাই নাহে মানে। কিছুমান চাবাচোন খাৰ বনালে মানে চিটি মানে কুকাৰটো গোটেইটো লেতেৰা হৈ যায়, কিন্তু এই চামুচখন যদি ব্যৱহাৰ কৰি আপোনালোকে ঢাকনিখন মাৰি ভালকৈ চিটি মাৰে তেতিয়াহ'লে কুকাৰটো অকণমানো লেতেৰা নহয়। য' আমি ভাত যেনেকৈ বনাওঁ তেনেকুৱা হ'ব। চ' এনেকৈ ঢাকনিখন লগাই দিলোঁ। লগাই দিয়াৰ পাছত ধুনীয়া আছে আৰু দুটা হৈ গ'ল। তেতিয়া মই চিটিটো মৰাই দিম আৰু ইয়াত দেখিছে নাই, চিটি মাৰি আছে কিন্তু একো ওলাই অহা নাই। দেখিছে নাই, চামুচখন যদি তেনেকৈ দিলে নহয় মানে কুকাৰটো লেতেৰা নহয়। যদি চামুচখন নিদি যদি মই এতিয়া চৰ্দা দিয়ে যদি মাটিমাহখিনি মই এনেকৈ চিটি মাৰি দিলোঁ ন, গোটেই কুকাৰটো মানে লেতেৰা হৈ যায়। এতিয়া চামুচখন ভিতৰত দি দিলোঁ কাৰণে লেতেৰা হৈ অহা নাই, ধুনীয়াকৈ চিটি মাৰি আছে। ত' চিটিটো অনুযায়ী আপোনালোকে পানী অনুযায়ী দিছে এইটো মাৰি মেলি বন্ধ কৰি দিব। এয়া চিটি 5টা মৰাৰ পাছত মোৰ হৈ গ'ল মাটি দাইলখিনি। ইয়াত মই এতিয়া ধনিয়া, বঙাল ধনিয়া, তাৰপিছত পিঁয়াজ পাত এড কৰি দিছোঁ, কাৰণ তেতিয়াহে খাবলৈ ভাল হ'ব হয় নাই। আৰু আপোনালোকে মানে কুকাৰত চিটি মৰাৰ পাছত লগে লগে ঢাকনিখন খুলি নিদিব। যেতিয়া ঠাণ্ডা হ'ব ন, লাহেকৈ খুলিব। আৰু খোলাৰ পাছত চাব হৈছে নাই, এয়া অলৰেডি মোৰ ধুনীয়া হৈ গ'ল আৰু খাবলৈ। এতিয়া কালাৰটো দেখিছে ন, আৰু খাই চাব আপোনালোকে, কিন্তু একদম খাবলৈ কি মজা। কোনে কোনে খাই পাইছে এনেকৈ বাৰু। মই কিন্তু একো তেল চেল ব্যৱহাৰ কৰা নাই, পিঁয়াজ চাজ একোৱেই দিয়া নাই। কি দিলোঁ মই সেইকেইটাতো কৈ দিলোঁ আপোনালোকক। চ' আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে, খাবলৈ কি সোৱাদ লাগে।